ভেলেণ্টাইন ডে বিষয়ে আজি কথা পাতি আছোঁ কি ভাবে ভেলেণ্টাইন ডে বিষয়ে এদিনীয়া ভেলেণ্টাইন ডে মই এই ভেলেণ্টাইন ডেটো আমি আগতে থাকোঁতে শুনা নাছিলোঁ হয় মানে পতাও নাছিলোঁ জানো আৰু হয় চেইন ভেলেণ্টাইনছ কিন্তু মানে তেনেকৈ পতা নাছিলোঁ কিন্তু মই আমাৰ হেৰিত কিন্তু নাপালোঁ পাতি পেলাই আপোনালোকৰ বয়সত মানে আমি বিয়া হোৱালৈকে সেই ভেলেণ্টাইনছ ডে নাছিল বৰ্তমান মানে যিহেতু এয়া, প্ৰাসংগিক প্ৰাসংগিক মানে কি আৰু পাতে আৰু মানুহে পাতে মই ভাবোঁ ঠিক হে যদি কাৰোবাক ভাল পায় তো এদিনাই কিয় সদায় পাতিব লাগে ভেলেণ্টাইনছ ডে তো নাই, মইতো বেয়া এদিনত বুলি নাভাবোঁ হয় বেয়া বুলি নাভাবোঁ ইটছ গুড কিন্তু এদিনৰ কাৰণেতো নহয় মানে প্ৰেম হ'লে সদায় মানে ঠিক হে এটা দিন স্পেচিয়েল যেনেকৈ মানুহে বাৰ্থডে চেলিব্ৰেট কৰে ঠিক আছে এটা লাভৰ ডে প্ৰেমৰ ডে ঠিক হে ইটছ গুড চেলিব্ৰেট কৰিব লাগে ছাৰে এটা দিন যিটো কৈছে সেয়া তেওঁ প্ৰাসংগিক যদি ভাল বুলি